নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ টেকনিকেল বয় আছাম চেনেলটোৰ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে আপোনালোকে পেটিএম যদি আপোনালোকৰ একাউণ্ট আছে তেতিয়ালৈকে আপোনালোকে 1 টকা পেটিএমক পে' কৰি আপোনালোকে 10 টকা কেছবেক অফাৰ ল'ব পাৰিব। এইকাৰণে মেজিক প্ৰমো কোড মোৰ ভাগৰ যদি টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, মোৰ ভাগৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো জইন কৰি দিব। তাক মই সদায় এটা নতুন অফাৰ দি থাকোঁ। মোৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে নিশ্চয় জইন কৰিব আৰু মই আপোনালোকক নতুন তাত আপডেট পেটিএমৰ প্ৰমো কোডৰ আপডেটবিলাক দি থাকিম। তেতিয়াহ'লে কেনেকৈ পাব লাইভ প্ৰুফ দেখুৱাম আজি। আপোনালোকে প্ৰথমতে আমি পেটিএম এপটো অ'পেন কৰি ল'ব লাগিব। মই অ'পেন কৰি দেখুৱাই দিছোঁ। পেটিএম এপটো অ'পেন হোৱাৰ পিছত মোৰ ভাগৰ প্ৰথমতে আপোনালোকক পাছবুকটো দেখুৱাই দিম। তেতিয়াহ'লে নহ'লে আপোনালোকে ভাবিব যে মই এইটো ভিডিঅ' ফেক বুলি ভাবিব। মই পাছবুকটো আপোনালোকে অ'পেন কৰিছোঁ। মোৰ বেলেঞ্চ কিমান আছে পাছবুকটো অ'পেন কৰিছোঁ। পাছবুকত দেখিবলৈ পাইছে 45 টকা মোৰ পাছবুকত আছে। চাই লওক, ভালকৈ চাই ল'ব। 45 টকা আছে, আপুনি ৰাখি ল'ব। এতিয়ালৈ আপোনালোকে দেখা মই 10 টকা এড কৰিম। আপোনালোকে বেগ যাব লাগিব। বেগত আপোনালোকে ইয়াত চাৰ্জ বক্সত এটা অপশ্যন পাব। ইয়াত এটা এনেকুৱা চিন এটা পাব। চাৰ্জ বক্সত এটা অপশ্যন এটা পাব। এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাৰ্জ বক্সত চাৰ্জ কৰিব লাগিব ভাউচাৰ বুলি এটা টাইপ কৰিব লাগিব। আপোনাৰ অলপ স্প্ৰিংটো চাই লওক। বেলেগ এটা স্প্ৰিং RS টো লগাই দিব। RS টো লগাই আপোনাৰ বেলেগ এটা মাৰাৰ পিছত আপোনালোকে চাৰ্জ কৰি দিব। চাৰ্জ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব তিনিটা আহিব। বেলেগ শুদ্ধ মাৰি মই এতিয়া আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে মাৰিব লাগিব ভাউচাৰ বুলি মাৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব লাগিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত এটা ইণ্টাৰফেচ দিবলৈ পাব। এনেকুৱা 3-4টামান। তাৰপিছত আপোনালোকৰ মোবাইলত আহি যাব, নিশ্চয় আহিব এইটো। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে 1 টকা 4টা অপশ্যন পাব। এই প্ৰথমটোত আপোনালোকে ক্লিক কৰিব। এইটো আপোনালোকে 6 টকা অফাৰ নাপাব। কাৰণ দেখুৱাম আপোনালোকে তিনিটা আপোনালোকে অফাৰটো ল'বই পাৰিব। নিশ্চয় এটাহে ল'ব পাৰিব। মই আপোনালোকক দেখাই দিছোঁ। মই দেখাই দিছোঁ অপেন হোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব এটা পেটিএম কেছ 6 বুলি এটা অপশ্যন এটা পাব। আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব। ইয়াত গোলকৈ বটন এটা পাব। সেই বটনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত মাৰিব লাগিব মেজিক বুলি মাৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব এপ্লাই বুলি। এপ্লাই এটাত আপোনালোকে ক্লিক কৰি দিব। এই অফাৰটো মই ল'লোঁ, সেইকাৰণে মই দেখুৱাই দিছোঁ। পুনৰবাৰ আপোনালোকৰ একাউণ্টত নিশ্চয় পাব। মই এই অফাৰটো ল'লোঁ কাৰণে মোৰ যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব।